চিন্তা এটাত আছোঁ। মানুহজনীয়ে বাৰে বাৰে সোধে, হেই কি চিন্তা কৰি আছে হে? সেই ৰিজুলু কামাই কিয় বহি আছে হে? মইহে জানো। এই কালি পৰহিকেইজনী আমাৰ সম্প্ৰদায় বাহ কি পপুলাৰ হৈ গ'ল। আমি সৰুৰ পৰাই তেনেকুৱা কামবিলাকত লাগি থাকোঁ, কিন্তু আমাৰ মাহঁতক কেতিয়াও আগবঢ়াই দিয়া হেঁপাহ নাই। এইটো গছৰ গুৰিত সাৰ পানী দিলেহে উঠিব। আমাৰ মাহঁতে আকৌ একেবাৰে ডাইৰেক্ট গছডালৰ মাথাতে দি দিয়ে। গছ আৰু ক'ত বাঢ়িব, প্ৰায়ে মৰিবহে। আমিও সৰুতে বহুত যত্ন কৰিছিলোঁ। কালি পৰহি সাধাৰণ পে কৰি পেলাই ইমান পপুলাৰ হ'ল। আমিওতো সৰুতে লিখিছিলোঁ, কিন্তু মাহঁতে কিয় নিদিলে বাৰু গাবলৈ? যেতিয়া ভূপেন হাজৰিকাই প্ৰত্যেকটো গীত হিন্দীলৈ অনুবাদ কৰিব লৈছিল, ময়ো কৰিছিলোঁ। কি জানেনে বাৰু? শুনকচোন সেই বিখ্যাত সকলোৰে প্ৰিয় গীতটি, কাউৰী পৰে কলৰে পাততে কাউৰী পৰে। ময়ো হিন্দীলৈ অনুবাদ কৰিছিলোঁ, কিন্তু মা এটা ধমকিত বন্ধ কৰি দিলোঁ। গীতটি এবাৰ মোৰ মুখে সুধিছোঁ, এহ কাৱা গিৰা किले की पट्टी में कावा गिरा मेरे ये मन क्यों हिला हिला दुम दुम दबाव ने किसने कुब लगाया ओ जेवती तुझको इतना याद आया ओ जेवती तुझको इतना याद आया। গানটো ঠিক লিখি গাব লওঁহে মায়ে বোলে বন্ধ কৰিলে। অ' ক'ত বিকশিত হ'ব এই প্ৰতিভা? যি মোজ খালে খালেই আৰু।